হাই ফ্ৰেণ্ডছ, আজি আমাৰ গাঁৱৰ এটা দৃশ্য দেখুৱাবলৈ আপোনালোকক আহিছোঁ। গতিকে মোৰ লগত আছে আমাৰ গাঁৱৰে সৰু সৰু ভাইটি। গতিকে আমি অলপ গাঁৱৰ পৰিৱেশ এটা দেখুৱাম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইফালে এটা আমাৰ গাঁৱৰে আছে দুটা তিনিটা চুপাৰ এটা মানে পুখুৰী আছে। সেই পুখুৰীটো আপোনালোকক দেখুৱাম এতিয়া। এইটো আছে আমাৰ গাঁৱৰ পুখুৰী। গতিকে ইয়াতে আমাৰ তিনিখন গাঁৱৰ ৰাইজে মিলি পেলাই পুখুৰীটো খান্দিছিল আৰু খান্দি পেলাই এতিয়া মানে বস্তুটো মাছ চাছ পুহি আছে ৰাইজে। গতিকে সেনেকুৱা আৰু এতিয়া আৰু আমাৰ এটা বস্তু দেখাই আছোঁ। আমাৰ এই গাঁৱৰে সকলোৱে মিলি জুলি এইটো এনেকুৱা কাম কৰিছে। গতিকে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰক। লগতে আৰু এডাল বস্তু দেখাই আছোঁ আপোনালোকক। এইডাল গছ চাওক, এইডাল গছ আপোনালোকৰ মোটামুটি আমি জন্ম নোহোৱাৰে গছ, কিন্তু এনেকুৱা হৈ আছে। আৰু এইফালে এটা আছে আমাৰ ৰাইজৰে শিৱ মন্দিৰ এটা আছে। গতিকে শিৱ মন্দিৰটো একবাৰ আপোনালোকক দেখুৱাই লওঁ। সেইটো শিৱ মন্দিৰ আমাৰ। গতিকে এইটো বহুত পুৰণি শিৱ মন্দিৰ। এতিয়ালৈকে ৰাইজে বনোৱা নাই, বনাব আৰু বেছি দিন নাই। সেইকাৰণে এতিয়া যা যোগাৰ কৰি আছে। নতুনকৈ মাটিবিলাকো কিনিছে, এইবিলাক নতুনকৈ মাটি কিনিছে। গতিকে আৰু আমি এতিয়া ভিডিঅ'টো বনালোঁ এইকাৰণে যে আমাৰ গাঁৱলীয়া কিছুমান বস্তু বহুতে মানে গম নাপায় কেনেকুৱা কি। সেইকাৰণে আমি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, যাতে আমাৰ গাঁৱৰ